হঠাৎ এদিন খবৰ আহিল তোমাৰ হেনো বিয়া। ভালেই কৰিলা, তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখন মোলৈ নপঠালা। মোৰ উপস্থিতি হয়তো তোমাৰ বিয়াৰ ৰভাতলি কলংকিত হ'লহেঁতেন। তোমাৰ বিয়াৰ বাতৰি পাই দুখত ভাগি পৰিছিলোঁ। কি কৰিম কোৱা? তাৰ বাহিৰে কৰিবলৈনো আৰু আছেনো কি মোৰ? তোমাৰ দেউতাকো কেইবাবাৰো ক'লো তোমাক বিয়া কৰোৱা কথা। তোমাৰ দেউতাক চাকৰি কৰা ল'ৰা লাগে, একো কথাই শুনিব নিবিচাৰে মোক। তোমাকো বহুতবাৰ বুজালো, তুমিও একেই আকৰ গোচ, একোকে বুজিব নিবিচাৰিলা। তোমাৰ কেৱল এটাই কথা, চাকৰি লাগে, নহ'লে সকলো শেষ। তুমি কেনেকৈ ক'ব পাৰিলা যে মোৰ জীৱনৰ পৰা আঁতৰি যোৱা বুলি? দিন ৰাত এক কৰি দিলো, মনত এটাই ভাৱ, যাতে মই তোমাক হেৰুৱাব লগা নহয়। ইমানবোৰ কৰিও চাকৰি এটা যোগান নহ'ল আৰু সকলো অথলেই গ'ল। অৱশেষত মই হেৰুৱাব লগা হ'ল তোমাক। সকলোবোৰ জানি শুনিও তুমি আঁতৰি গ'লা মোৰ জীৱনৰ পৰা। তোমাকো বহুতবাৰ বুজালো, তুমিও একেই আকৰ গোজ, একোকে বুজিব নিবিচাৰিলা। তোমাৰ কেৱল এটাই কথা, চাকৰি লাগে, নহ'লে সকলো শেষ। নোৱাৰিলো আৰু তোমাক নিজৰ কৰিবলৈ, আঁতৰি আহিলা মোক এৰি। ভৱিষ্যতবিহীন চাৰ্টিফিকেটবোৰ লৈ 2 বছৰ পাগলৰ দৰে ঘূৰিলো, তুমি সুখী হ'ব পৰাকৈ এটা চাকৰি পোৱাৰ আশাত। দিন ৰাতি এক কৰি তুমি সুখী চাগে বহুত, কাৰণ তোমাৰ মনে বিচৰা দৰেই পালা চাকৰি কৰা। ভাবিছিলোঁ নিজৰ বৰীয়াকৈ কিবা এটা কৰিম, তুমি সুখী হ'ব পৰাকৈ এখন সুখৰ সংসাৰ গঢ়িম। তোমাৰ সৈতে বুকুত বান্ধি ৰখা সপোনবোৰ দিঠক কৰিম। সকলোবোৰ শেষ হৈ গ'লো, মৰহি যোৱা গোলাপৰ পাহিৰ দৰে সপোনবোৰ মৰহি গ'ল। একো নাই এতিয়া মোৰ নিজৰ বুলিবলৈ, না চাকৰি না তুমি। নিজৰ বুলিবলৈ ক'বলৈ এতিয়া মোৰ মৰহি যোৱা হৃদয়খনহে আছেগৈ। ভালেই কৰিলা, তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখন মোলৈ নপঠালা। তোমাৰ কইনাৰ হাতত সেই সময়ত হয়তো চাব নোৱাৰিলোহেঁতেন। দুখীয়াৰ কি মৰম, কি ভাল পোৱা, এই কথা শিকাই গ'লা মোক। তোমাক অৱশেষত শুভকামনা জনালোঁ। তোমাৰ ভাল দিনবোৰলৈ সুখী হোৱা তুমি।